কেমেৰাৰ আগত কথা কোৱাৰ যিটো ভয় সেইটো তোমালোকৰ নোহোৱা হৈ যাব। তোমালোকে এতিয়া কিমান মাৰ্কছ পাবা তোমালোকে নিশ্চয় হিচাপ কৰি ৰাখিছা। কিছুমানে হয়তো 80 পাব, কিছুমানে হয়তো 70 পাব। কিছুমান কোৰ্চ ল'ব পাৰা আৰু নিজৰ কমিউনিকেশ্যন স্কিল যিটো সেইটো তোমালোকে ইম্প্ৰুভ কৰিব পাৰা। হেল্ল' ফ্ৰেণ্ডছ, হাউ আৰ ইউ? ৱেলকাম টু মাই ইউটিউব চেনেল ৰাকেশ দা ষ্টাডি। তোমালোকৰ ফাইনেল এইচএছ এক্সাম 2026 অলৰেডি শেষ হৈ গৈছে। তোমালোকে আৰু হাতত এই যি 2 বা 3 মাহ সময় আছে, এইখিনি সময় তোমালোকৰ বাবে বহুত ইম্পৰ্টেণ্ট হয়। তোমালোকে এতিয়া কোনো টেনশ্যন বা ডিপ্ৰেশ্যনত যাব নালাগে। তোমালোকে কেৱল এই টাইমখিনি ৱেষ্ট হৈ যাবলৈ নিদিবা, কাৰণ তোমালোকৰ ফাইনেল এক্সাম শেষ হৈছে। গতিকে তোমালোকে 2-3টা কাম কৰিব পাৰা। সেইকেইটা কি কাম হয়, কি কৰিবা তোমালোকে আৰু কি নকৰিবা, এই ভিডিঅ'ত আমি ডিছকাছ কৰিম। চ' বলা বেছি পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে কৈছোঁ, তোমালোকে যি 2-3 মাহ সময় পাবা, তোমালোকে কম্পিউটাৰ স্কিলছ শিকিব পাৰা। কম্পিউটাৰ স্কিলছটো বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকক লাগিব পিছলৈ, কাৰণ কম্পিউটাৰটো তোমালোকে জানিবই লাগিব। যিকোনো ফিল্ডত তোমালোকে জব কৰিবলৈ যোৱা, কম্পিউটাৰটো থাকিলে বহুত বেছি ভাল হয় জব পাবলৈ। গতিকে তোমালোকে কম্পিউটাৰটো শিকি ল'ব পাৰা। আৰু 2 নম্বৰটো হৈছে যে তোমালোকে স্পকেন ইংলিছ শিকিব পাৰা। বহুতে হয়তো তোমালোকে আছামিছ মিডিয়ামৰ পৰা, কিন্তু যিসকলে ইংলিছ মিডিয়ামৰ পৰা হয় তেওঁলোকে কিন্তু ভালদৰে ইংলিছ ক'ব জানে, তেওঁলোকৰ কাৰণে প্ৰব্লেম নাই। কিন্তু তোমালোকে ইংলিছ ক'বলৈ শিকাটো অতি ইম্পৰ্টেণ্ট। গতিকে তোমালোকে এই ইংলিছ ভাষাটো শিকিবা। হাউ টু লাৰ্ণ স্পকেন ইংলিছ বুলি ইউটিউবত চাৰ্চ কৰিব, বহুত ভিডিঅ'ছ আহি যাব। তোমালোকে তাৰ পৰা কিছুমান কোৰ্চ ল'ব পাৰা আৰু নিজৰ কমিউনিকেশ্যন স্কিল যিটো সেইটো তোমালোকে ইম্প্ৰুভ কৰিব পাৰা। আৰু লগতে তোমালোকে এই যিকেইদিন সময় পাবা, তোমালোকে কৈছোঁ ঘৰততো ইমান দিন আছিলা, টেনশ্যন লৈ আছিলা, এক্সামৰ প্ৰেছাৰ আছিলে। এতিয়া তোমালোকে বাহিৰত ফুৰিবলৈ যোৱা, যদি চান্স পোৱা তোমালোকে য'তে পাৰা, মামা ঘৰত যোৱা, খুৰাহঁতৰ ঘৰত যোৱা, ফুৰিবলৈ যোৱা, যিমান আলহী আছে চবৰ ঘৰতে যোৱা, লাইফটো এনজয় কৰা। আৰু লগতে যিকেইটা কাম কম্পিউটাৰ স্কিলছ হওক, স্পকেন ইংলিছ হওক, সেইবোৰ তোমালোকে নিজৰ ইম্প্ৰুভ কৰিবলৈ চেষ্টা কৰিবা। আৰু তোমালোকে আৰু এটা কাম কৰিব পাৰা, যিহেতু তোমালোকৰ ওপৰত এতিয়া কোনো ধৰণৰ এক্সামৰ টেনশ্যন নাই, গতিকে তোমালোকে এটা নিজৰ ইউটিউব চেনেল ক্ৰিয়েট কৰিব পাৰা। আৰু ইউটিউব চেনেলত তোমালোকে যি কাম ভাল পোৱা, তোমালোকৰ হবিজ কি হয়, তোমালোকে যিটো কৰি ভাল পোৱা, সেইটো তোমালোকে ইউটিউবত তোমালোকে আপলোড দিব পাৰা ভিডিঅ'জ বনাই। যেনেদৰে মই তোমালোকক হেল্প কৰিবলৈ ভিডিঅ'জ বনাইবোৰ দিছিলোঁ এক্সামৰ আগত। নেক্সট 2027ৰ বাবে যিসকলে এক্সাম দিব, তেওঁলোকক মই প্ৰথমৰ পৰাই সম্পূৰ্ণকৈ গাইড কৰিবলৈ চেষ্টা কৰিম। যিসকলে এইবাৰ এইচএছ ফাৰ্ষ্ট ইয়াৰত পঢ়ি আছা, তোমালোকে ভালদৰে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু তোমালোকক মই প্ৰথমৰ পৰাই যিমানবোৰ নোটছ লাগে সকলোবোৰ দি যাম আৰু প্ৰথমৰ পৰাই গাইড কৰি যাম। প্ৰয়োজন হ'লে মই পঢ়াই দিম, পলিটিকেল চায়েন্স, জিঅ'গ্ৰাফী, আছামিছ ছাবজেক্টবোৰ। তোমালোকে যদি লাগে পঢ়াবলৈ তেন্তে কমেণ্ট কৰি জনাবা। আৰু তোমালোকে যিসকলে অলৰেডি পাছ কৰিছা, তোমালোকে এতিয়া কিমান মাৰ্কছ পাবা তোমালোকে নিশ্চয় হিচাপ কৰি ৰাখিছা। কিছুমানে হয়তো 80 পাব, কিছুমানে হয়তো 70 পাব। গতিকে যিসকলে 80 পাব, তোমালোকে এইচএছ স্কুটি লাভ কৰিবা। কেনেদৰে লাভ কৰিবা, কি প্ৰচেছ হয়, সকলো তোমালোকক মই কৈ দিম। গতিকে তোমালোকে আনছাবস্ক্ৰাইব কৰিব নালাগে, কাৰণ তোমালোকৰ এক্সাম যিহেতু হৈ গ'ল। মই তোমালোকক কেনেদৰে তোমালোকে ইউটিউব চেনেল খুলিব পাৰা সেইটোও কৈ দিম, যদি তোমালোকৰ প্ৰয়োজন হয়। তোমালোকে ইনষ্টাগ্ৰামতো ভিডিঅ' আপলোড কৰিব পাৰা, ইউটিউবত আপলোড কৰিব পাৰা, বা ফেচবুকতো তোমালোকৰ নিজৰ যিটো টেলেণ্ট হয়, নিজৰ যিটো হবিজ হয়, সেইটো ওপৰত তোমালোকে ভিডিঅ'জ বনাই কেনে তোমালোকে শ্বেয়াৰ কৰিব পাৰা। আৰু তাৰ পৰা তোমালোকে কিছু পইচা আৰ্ণ কৰিব পাৰিবা। যদিও তোমালোকে প্ৰথমতে আৰ্ণ কৰিব নোৱাৰা, অলপ টাইম লাগিব, তোমালোকৰ ছাবস্ক্ৰাইবাৰ্ছ অলপ বাঢ়িব লাগিব, তেতিয়াহে তোমালোকে ছাবস্ক্ৰাইবাৰ্ছ বেছি নাবাঢ়িলেও তোমালোকৰ কমিউনিকেশ্যন স্কিল যিটো সেইটো কিন্তু ইম্প্ৰুভ হৈ যাব। কেমেৰাৰ আগত কথা কোৱাৰ যিটো ভয় সেইটো তোমালোকৰ নোহোৱা হৈ যাব। গতিকে ইউটিউবৰ পৰা কেৱল আৰ্নিঙৰ কাৰণে নহয় বা টকা উপাৰ্জনৰ কাৰণে নহয়, তোমালোকে নিজৰ স্কিলবোৰ ইম্প্ৰুভ কৰিবৰ কাৰণে, কমিউনিকেশ্যন স্কিল ইম্প্ৰুভ কৰিবৰ কাৰণে তোমালোকে ইউটিউবত ভিডিঅ' ক্ৰিয়েট কৰিব পাৰা। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিবা। আৰু তোমালোকৰ পৰা বৰষুণ দিছে নে নাই এইকেইদিন কমেণ্ট কৰিবা। থেংক ইউ।